স্বাগতম জনাইছোঁ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ। আজি এয়া মুৰ্গী মাংস তিলৰ লগত বনাম বুলি ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু সেইবাবে মই ৰাতিপুৱাতে তিলখিনি ধুই ৰ'দত শুকুৱাই থৈছিলোঁ। তাৰপিছত অকণমান ইয়াক ভাজি ল'লোঁ আৰু এতিয়া মিক্সি বা খুন্দনা যিহতে পাৰে এইটো গুড়ি কৰি ল'ব। মই মিক্সিত গুড়ি কৰি লৈছোঁ। তাৰপিছত মই মোৰ মা মছলাখিনিও যোগাৰ কৰি ল'লোঁ। মা মছলা ইয়াতে বৰ বিশেষ ব্যৱহাৰ কৰিব নালাগে, কাৰণ বেছি মছলাৰ ব্যৱহাৰে তিলৰ গোন্ধটো নাইকিয়া কৰিব, যাৰ বাবে আঞ্জাটো আমি আশা কৰা ধৰণে নহ'ব। সেইবাবে যিমান কম পাৰে মছলা সিমান কম ব্যৱহাৰ কৰিব। এয়া ইপিনে মই পিঁয়াজটো তেলত দি ৰঙচুৱা নোহোৱালৈকে ইয়াক ভাজি ল'ম। আৰু তাৰপিছত ইয়াতে জিৰা গুড়ি অকণমান, তাৰপিছত মিট মছলা অকণমান আৰু হালধিও অকণমান, কাৰণ মাংসটো যেতিয়া হ'ব তাৰপিছত ইয়াৰ কালাৰটো ক'লাই হৈ যাব। সেইবাবে হালধিও খুব কম পৰিমাণে ব্যৱহাৰ কৰিলে হ'ল। তাৰপিছত মই আদা, নহৰু আৰু জলকীয়া এই তিনিওটাৰে পেষ্টটো ইয়াতে এড কৰি দিছোঁ। তাৰপিছত ভালকৈ সকলোখিনি মই মিহলাই ল'ম। চবখিনি মিহলোৱা হোৱাৰ পিছত যেতিয়ালৈকে পিঁয়াজ আৰু তেলখিনি পৃথক হৈ নপৰে তেতিয়ালৈকে এইখিনিক ভাজি থাকিম। আৰু এয়া দেখিবলৈ পাব অলপ সময় ভজাৰ পিছত তেলখিনি পিঁয়াজখিনিৰ পৰা পৃথক হৈ পৰিছে। এতিয়া ইয়াতে মই আলু এড কৰিম। আলুখিনি অকণমান মিক্স কৰি লৈয়ে ইয়াতে মই মাংসখিনিও দি দিম একেলগে। মাংসখিনি দি চবখিনি ধুনীয়াকৈ একেলগে মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰি লোৱাৰ পিছত ইয়াতে মই এতিয়া টেষ্ট অনুযায়ী নিমখ ব্যৱহাৰ কৰিম। আপোনালোকক যিমানখিনি দৰকাৰ সিমানখিনি নিমখ ব্যৱহাৰ কৰিব। এয়া মই আমাৰ ঘৰৰ হিচাপত নিমখ দি লৈছোঁ। আৰু নিমখখিনিও ভালদৰে চবতে মিক্স কৰি দিলোঁ। মিক্স কৰি হোৱাত এইটো ভালকৈ ভাজি থাকিম। যিমান পাৰে এইটো ভাজি ল'ব। মাংসটো ভজাত ভাল হ'লে আঞ্জাটোও সোৱাদ হয়। আৰু এইটো তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে মাংসটোৰ ওপৰত তেল উঠি নাযায়। আৰু এয়া দেখিবলৈ পাব কিছু সময় ভজাৰ পিছত এয়া মাংসটোত তেল উঠিছে। মাংসটোত তেল উঠা মানে গম পাব মাংসখিনি ভালদৰে ভজা গৈছে। আৰু তাৰপিছত আপোনালোকে তিলখিনি এড কৰিব পাৰে। মই আগতে গুড়ি কৰি থোৱা তিলখিনিত অকণমান গৰম পানী মিক্স কৰি ইয়াত এড কৰি দিছোঁ। এতিয়া তিলৰ পানীখিনি শুহি নোযোৱালৈকে এইখিনি হাই ফ্লেমত ভাজি থাকিম। আৰু এয়া ভাজি আছোঁ। অলপ সময় পিছতে এইখিনি, কাৰণ বেছি পানী যিহেতু দিয়া নাই, অলপ 2 মিনিটমান পিছতে এইখিনি শুহি যাব। আৰু শুহাৰ পিছত আপোনালোকক যিমানখিনি পানী লাগে, মানে যিমানখিনি আঞ্জা লাগে আপোনালোকক, সেই হিচাপত পানী এড কৰি ল'ব। মোক বৰ বেছি আঞ্জাৰ দৰকাৰ নাছিলে, কাৰণ আমি ঘৰত মানুহ 3জনে, তো সেইবাবে মানে মায়ে এয়া মাংস নাখায়, তো সেইবাবে আমি 3জনে মানুহ, তো অকণমান আমি পানী দি ইয়াৰে মাংসখিনি বনাই ল'লোঁ। অলপ পিছতে এয়া ধুনীয়াকৈ এইখিনি ভজা গ'ল। আৰু লাষ্টত এয়া শেষত পানী অকণমান এড কৰি দিম। পানী এড কৰাৰ পিছতে অকণমান সময় ইয়াক উতলিবলৈ দিম ভালদৰে। আৰু উতলাৰ পিছত এয়া দমাই থ'ম। এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।